নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল স্মাৰ্ট টেক মাধৱ আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা বেল আইকনটো অন কৰি ৰাখিব তেতিয়া মই যিকোনো ধৰণৰ ভিডিঅ' আপলোড কৰিলে সকলোতকৈ আগতে তাৰ নটিফিকেশন আপুনি পাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় নিশ্চয় এটা লাইক কৰি দিব আপোনালোকৰ এটা লাইকে আমাক ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা যোগায় বলক আজি ভিডিঅ'ৰ টপিকৰ ফালে আগবাঢ়ো আজি আমি মই আপোনাক কথা দিছিলো যে যেতিয়াই অৰুণোদয় ৰিলেটেড কিবা ভাল খবৰ আহিব বা কিবা আপডেট আহিব হেয়া মই আপোনালোকক সকলোতকৈ আগত জনাবলৈ চেষ্টা কৰিম আজি আপোনালোকে জানে যোৱাকালি অসম বিধানসভাৰ আজি বাজেট অধিৱেশন অনুষ্ঠিত হৈ গৈছে অজন্তা নিয়োগ বাইদেৱে বিভিন্ন ধৰণৰ বাজেটত প্ৰস্তাৱসমূহ ৰাখিছে কিন্তু গোটেই বাজেটখন যদি আপোনালোকে বিচাৰে তেনেহলে আপোনালোকে মোক কমেন্ট বক্সত কমেন্ট কৰিব তাৰ বিষয়ে মই গোটেই ডিটেইলছ আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম কিন্তু আজি মই জাস্ট সৰু এটা ইনফৰমেশন যেটো তাৰ পৰা বাজেটৰ অৰুণোদয় ৰিলেটেড আছিল সেই অৰুণোদয় ৰিলেটেড ইনফৰমেশনটো মই আপোনালোকক দিবলৈ ওলাইছো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা খবৰ আছে আপোনালোকৰ বাবে খুব এটা ভাল খবৰ আছে আৰু যিসকল অৰুণোদয় এতিয়ালৈকে পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ আছে গতিকে আপোনালোকে ভিডিঅ'টো কত স্কিপ নকৰাকৈ হেকলকে চাই থাকক আপোনালোকে জানে যি অসম অধিৱেশনত যদি অজন্তা নিয়োগ বাইদেৱে বিভিন্ন ধৰণৰ কৰাৰ লগতে অৰুণোদয়ৰ বিষয়েও জনাইছে তাৰ বিষয়ে কি ভাল খবৰ আছে মই আপোনাক মোবাইলৰ থ্ৰুদি দেখাই দিবলৈ চেষ্টা কৰিম আপোনালোকে ওপৰৰ ফালে দেখিছে তাত অজন্তা নিয়োগ বাইদেউৰ এটো অফিচিয়েল ফেসবুক পেজৰ পৰা এটা পোষ্ট অজন্তা নিয়োগ বাইদেউ কৰিছে ইয়াত লিখা আছে চাওক সাধাৰণ শ্ৰেণীৰ ৰাইজৰ আৰ্থিক সকা দিয়াৰ উদ্দেশ্যৰে আজিৰ বাজেটত বৰ্ধিত অৰুণোদয়ৰ অধীনত কেইবাটাও নতুন প্ৰচেষ্টা হাতত লোৱা হয় আৰু অসম বাজেট 2022-23 লিখা আছে বৰ্ধিত অৰুণোদয় অৰ্থাৎ অৰুণোদয় আঁচনিৰ সাহায্য পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰা মাহিলি 1250 টকালৈ বৃদ্ধি অৰ্থাৎ পৰৱৰ্তী বিত্তীয় বৰ্ষ মানে ধৰক এটি আপোনাৰ মাৰ্চ মাহ চলি আছে এপ্ৰিল মাহৰ পৰা অৰ্থাৎ অহা মাহৰ পৰা পৰৱৰ্তী নেক্সট মতলব বিত্তীয় বৰ্ষ চলিব গতিকে আপোনালোকৰ বাবে প্ৰথম ভাল খবৰটো হ'ল আপোনালোকে অহা মাহৰ পৰাই 1250 টকাকে পাব অৰ্থাৎ আপোনালোকে যত 1000 টকা পাই আছিল এতিয়া আপুনি 1250 টকা পাব আৰু এই 50 টকাটো 250 টকাটো 50 ইউনিট বিদ্যুতৰ বাবে অতিৰিক্ত ৰাজহাস্য প্ৰদান কৰিছে আপোনালোকে জানে আগৰখিনি যে ফল মূল মেডিসিন কিবা কিবি মিলাই 1000 টকা দি আছিল চৰকাৰে আৰু তাৰ লগত আপোনালোকে যেটো 250 প্লাস পাব সেই 250 টো 250 টকাটো 50 ইউনিট বিদ্যুতৰ বাবে আপোনালোকক চৰকাৰে আগবঢ়াব তো এটো আসলে যিসকল অলৰেডি অৰুণোদয় আঁচনি টকা পাই আছে তেওঁলোকৰ বাবে ভাল খবৰ আৰু দ্বিতীয় ভাল খবৰটো আছে যিসকল এতিয়ালৈকে অৰুণোদয় পোৱা নাই কিন্তু অৰুণোদয় আঁচনিৰ পাবৰ কাৰণে যোগ্য বা পাবৰ কাৰণে ৰখি আছে তেওঁলোকৰ বাবে ভাল খবৰটো হ'ল চাওক এই বাজেটত এটো আছে এই বাজেটত অসমৰ 6 লাখ অতিৰিক্ত হিতাধিকাৰী সংযোজনৰ প্ৰস্তাৱ অৰ্থাৎ বাজেটত আপোনাৰ 6 লাখ নতুনকৈ হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ উঠাব পাৰিব আৰু ইয়াৰ মুঠ বাজেট 2000 কোটি টকা গতিকে এই দুটা আছিল আপোনাৰ গুৰুত্বপূৰ্ণ খবৰ যিসকলে অৰুণোদয় পাই আছে তেওঁলোকৰ বাবেও ভাল খবৰ যিসকলে অৰুণোদয় এতিয়ালৈকে পোৱা নাই তেওঁলোকৰ বাবেও ভাল খবৰ কাৰণ মই আপোনালোকক কথা দিছিলো যিকোনো ধৰণৰ অৰুণোদয়ৰ লেটেষ্ট আপডেটবোৰ আপোনালোকক মই মাজে সময়ে দি থাকিম আৰু আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো মই সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব নহলে হয়তো এনেকুৱা ধৰণৰ ইনফৰমেশন আপোনালোকে মিছ কৰিব গতিকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক লগতে লগৰ বন্ধু বান্ধৱীৰ সৈতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত আপোনালোকে মোৰ ভিডিঅ'টো হেকলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় অসম শুভৰাত্ৰি